আচলতে মোৰ লগত থকা এইগৰাকী মহিলা আম্বিয়া খাতুন হয় আৰু তেখেতে হজৰত আলীৰ ঘৈণীয়েক হয়। পৌডুবি দ্বিতীয় খণ্ড গাঁৱৰ বাসিন্দা। কালি এটা গুৱাহাটীৰ পৰা প্ৰকাশিত এটা ব্যক্তিগত চেনেলে বাতৰি সম্প্ৰচাৰ কৰি আমাৰ পৰিলক্ষিত হৈছে যে তেখেতে পানীমূল দাসৰ পৰিয়ালৰ লগত যিটো বাৰকোড নাম্বাৰ, এইটো আপোনালোকে চাইছে, এইটো বাৰকোড নাম্বাৰ হয়। এই বাৰকোড নাম্বাৰ মানে লাষ্টত আছে 03576। এই বাৰকোডটো নাম্বাৰ পানীমূলৰ যিটো পৰিয়াল আছে, এই পানীমূলৰ পৰিয়ালৰ লগত একে হয়। এই আম্বিয়া খাতুনৰ পৰিয়ালৰ লগত এইটো বাৰকোড একে হয়, যাৰ কাৰণে কি হৈছে ইহঁতৰ নাম কেইটা এই পানীমূলৰ নামৰ মাজত সোমাই পৰিছে। আৰু এইটো অডুবি যিটো NSK চেণ্টাৰ আছে, এই NSK চেণ্টাৰ অকল এই আম্বিয়া খাতুন আৰু পানীমূলৰ সমস্যা নহয়, এইটো 360 জন পৰিয়াল বুলি আমি জানিব পাৰিছো। এই NSK তেনেকুৱা হৈ আছে গণ্ডগোল। এইটো NSK যিটো NRC যিটো কৰ্তৃপক্ষ আছে, বঙাইগাঁও জিলা কৰ্তৃপক্ষই ইয়াৰ চূড়ান্ত গাফিলতিৰ কাৰণেই দুটা পৰিয়ালৰ বিপৰীতে এটাকে মানে যিটো বাৰকোড নাম্বাৰ বিতৰণ কৰা হৈছে, দিয়া হৈছে, যাৰ কাৰণে এনেকুৱা খেলি মেলি সৃষ্টি হৈছে। আজি মোৰ লগত আপুনি চাওক, যিটো ইতিমধ্যেই মানে পৰিয়ালটোৱে কৈছে, পৰিয়ালটোৰ এজন মানে সদস্যই কৈছে যে যিটো হজৰত আলীৰ পৰিয়াল নিশ্চয় আমাৰ কিবা লিগেচি ব্যৱহাৰ কৰিছে নেকি, যাৰ কাৰণে এনেকুৱা সন্দেহ কৰিছে। কিন্তু আমি দৰ্শকক দেখুৱাব খুজিছো, চাওক এইটো NRCৰ ই হয় আব্বাছ আলী হজৰত আলীৰ দেউতা হয়, আৰু তাৰ কাৰণে এইটো ভোটাৰ তাতে আব্বাছ আলীৰ ইয়াত চাওক হজৰত আলী আৰু আব্বাছ আলী বুলি লিখা আছে, স্পষ্ট লিখা আছে। এইটো তেখেতে অডুবি দ্বিতীয় খণ্ডৰ বাসিন্দা হয়, ইয়াৰ বঙাইগাঁও জিলা জয়গা থানা অন্তৰ্গত, আৰু তেখেতে এজন মানে ভাৰতীয় নাগৰিক। কিন্তু এই কৰ্তৃপক্ষৰ খেলি মেলিৰ কাৰণে এই বাৰকোড নাম্বাৰ মানে দুটাকে বেলেগ দিয়াৰ কাৰণে যেনিবা এই খেলি মেলি সৃষ্টি হৈছে। অকল এইটোৱে নহয়, এইটোতো কালি টিভিত প্ৰচাৰ হৈছে, কিন্তু যেতিয়া টিভিত বস্তুটো বাতৰি কৰিলে নিশ্চয়কৈ হজৰত আলী পৰিয়ালৰ যদি তেনেকুৱা ইহঁতৰ ওচৰত আহিল হয়, এই বস্তুটো সাংবাদিক উদঘাটন কৰিলে বেছি ভাল আছিল। কিন্তু একপক্ষীয় বাতৰি হোৱাৰ কাৰণে হয়তো বিভিন্ন সন্দেহৰ সৃষ্টি হৈছে। আজি মই আৰু এটা পৰিয়ালক দেখাওঁ, আপোনালোকৰ ইয়াত আছে, আপুনি আহকচোন অলপ। এইটো হল মানে চাবুৰ আলীৰ পৰিয়াল হয়, চবুৰ আলী 2559। এইটো এটা বাৰকোড নাম্বাৰ। এই বাৰকোড নাম্বাৰটো মাৰাৰ লগে লগে ইয়াত আহে সুকুমাৰ কলিতা, আপোনালোকে চাওক, এইটো সুকুমাৰ কলিতা, অক্ষয় কলিতা, এইবিলাক নাম ওলাই আহিছে। এতিয়া ঠিক এইটো এনেকুৱা হৈছে, সুকুমাৰ হতৰ বাৰকোডৰ লগত সুকুমাৰ হতৰ বাৰকোড এইটো চাওক, মানে 0559। ঠিক ইয়াতো মানে চবুৰ আলীৰ বাৰকোডৰ নাম্বাৰ 2559। দুটা বাৰকোড নাম্বাৰ একে, দুটা পৰিয়ালক একেটা বাৰকোড দিয়া মানে হোৱাৰ কাৰণে আজি মানে এনেকুৱা হৈছে। এইটো আমাৰ বঙাইগাঁও জিলা যিটো NRC কৰ্তৃপক্ষ আছে, NRC কৰ্তৃপক্ষ তাৰ মানে ভুলৰ কাৰণে, চূড়ান্ত গাফিলতিৰ কাৰণে আজি পৰিয়ালবিলাক হতাশাত ভুগিব লগা হৈছে। আৰু যাৰ কাৰণে এনেকুৱা কি হৈছে যে হিন্দু মানুহৰ নাম মুছলিমৰ মাজত সোমাইছে। অকল হিন্দু মুছলিম বুলি নহয়, এটা মুছলমানৰ মাজত নামো সোমাইছে, এইটো কথা নাই। হিন্দুৰো তেনেকুৱা হৈছে, কিন্তু এইটো কোনো হিন্দু মুছলিমৰ সমস্যা নহয়, আৰু তেনেকুৱা বাংলাদেশৰ সমস্যা নহয়। এইটো হৈছে বাৰকোড মানে বিতৰণ কৰাৰ সমস্যা। এই কথাটো আচলতে ভালকে উত্থাপন কৰিব লাগিছিল, যদিও কালি যিটো ব্যক্তিগত চেনেল, টিভি চেনেলে উত্থাপন কৰিব পৰা নাই, যাৰ কাৰণে আমি কথাবিলাক স্পষ্ট কৰি দিব বিচাৰিছো। আমাৰ লগত কেইবাজন মানুহ আছে, তেনেকুৱা বহুতো পৰিয়াল আছে এনেকুৱা। মোৰ লগত আৰু কেইটামান পৰিয়াল আছে। এইটো চাওক, এইটো আছে আপোনাৰ আব্দুল্লাহ শেখৰ 02551। এইটো বাৰকোড নাম্বাৰ। এইটো বাৰকোড নাম্বাৰ মাৰাৰ লগে লগে আপোনালোকে এই বেলেগ মুছলিমউদ্দিন, এইটো বেলেগ পৰিয়াল, মানে 255 একে। এই পৰিয়াল আৰু এই পৰিয়ালৰ বাৰকোড একে হোৱাৰ কাৰণে মুছলিমউদ্দিনৰ বেলেগ এটা পৰিয়াল ওলাই আহিছে ইয়াতে, আৰু ইহঁতৰ পৰিয়ালৰ নামবিলাক কিন্তু ওলাই অহা নাই। কাৰণ মানে হৈছে যে এই আব্দুল্লাহ শেখৰ মানে যিটো বাৰকোড, এইটো বাৰকোডে কাম কৰা নাই, কাম কৰিছে এইটো বাৰকোডে, যাৰ কাৰণে কৰ্তৃপক্ষ অনুৰোধ জনাইছে এইটো বিসংগতি দূৰ কৰি পেলাই এই আব্দুল শেখৰ যিটো মানে বাৰকোড আছে, এইটো বাৰকোড চাপ্লাই দিব লাগে। চাপ্লাই দিলেহে সমস্যা সমাধান হ'ব। অকল এইটোও নহয়, আৰু মোৰ লগত আৰু আছে, বহুত আছে। এইটো চাওক আপোনালোকে, এটা নহয়, কালি মানে যিটো মানে নিউজ চেনেলে এটা বাতৰি প্ৰচাৰ কৰিছে, কিন্তু আমি আপোনালোকক দেখুৱাম 02527। এইটো নম্বৰত বিপৰীতে আপোনাৰ ইয়াত আছে, এইটো চাওক 0257 শংকুৰাম দাস। এইটো চাওক, এইটো শংকুৰাম দাস, মন্টু চৰকাৰ, এইবিলাক মানে হিন্দু ধৰ্মাৱলম্বী লোকৰ নাম ইয়াত সোমাই পৰিছে। কিন্তু ইয়াতে এইখিনি মানুহে কিন্তু কৈছে যে এইটো কোনো তেনেকুৱা সমস্যা নহয়, যে লিগেচি প্ৰব্লেম সমস্যা নহয়, এইটো বাৰকোডৰ সমস্যা। মোৰ লগত আৰু কেইটামান আছে, আপোনালোকে চাব। ইয়াতে মোৰ মানে বহুত মই যোগাৰ কৰিছো আজি, মানে কালি বাতৰিটো সম্প্ৰচাৰ যেতিয়া হৈছিল, মই বহুত কেইটা যোগাৰ কৰিছো, আপোনালোকৰ ওচৰত দেখুৱাব খুজিছো। অসমৰে চাওক বাতৰিবিলাক কেনেকে প্ৰচাৰ হয়, এইটো দেখাৰ কাৰণে আজি আমি এইবিলাক যোগাৰ কৰিছো। আমাৰ লগত বহুতো পৰিয়াল আছে তেনেকুৱা ভুক্তভোগী পৰিয়াল অডুবি অঞ্চলত, আৰু অডুবি NSK চেণ্টাৰ তেনেকুৱা গাফিলতিৰ কাৰণে, বঙাইগাঁও জিলাৰ যি মানে NRCৰ যি কৰ্তৃপক্ষৰ গাফিলতিৰ কাৰণে আজি এইবিলাক মানে বিভিন্ন মানে যি খেলি মেলি, এই খেলি মেলি সংবাদ মাধ্যমে আচলতে বিকৃত সংবাদ মাধ্যমক কৈছো যে এইখিনি আহি পেলাই
যাতে বস্তুখিনি ভালকে প্ৰশ্ন উত্থাপন কৰে। আচলতে হৈছে ARR নাম্বাৰৰ 360টা পৰিয়ালৰ যিটো ARR নাম্বাৰ আছে সেইটো গণ্ডগোল আছে। এই কথাটো ভালকে যদি প্ৰচাৰ কৰিব পৰা যায়, সংবাদ মাধ্যমত দাঙি ধৰে, তেতিয়াহে এইখিনি মানুহ মানে সুবিধা হ'ব। নহলে এনেকুৱা মানে হিংসা হিংসি ভাগ কৰি যদি বেলেগ লোক ৰূপান্তৰ কৰিব খোজে, এইটো অলপ মানে বেয়া দেখে। যাৰ কাৰণে আহ্বান জনাইছো বঙাইগাঁও জিলা কৰ্তৃপক্ষ, NRC কৰ্তৃপক্ষৰ লগতে সংবাদ মাধ্যম আহ্বান জনাইছো সঠিক ৰূপত বাতৰি প্ৰচাৰ কৰি মানুহ যাতে সহায় কৰে, এইখিনি আহ্বান জনাই আজিৰ যি মানে ই আছিল সমস্যা যাতে সমাধান হয়, সেইটো মানে বঙাইগাঁও জিলা কৰ্তৃপক্ষক আহ্বান জনাইছো।